নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ হিমন্ত টিপছ এণ্ড ভগলৈ। তো বন্ধু বান্ধৱীসকল, আছাম পুলিচ ABUBৰ যিটো অৰেল ভাইভা হ'ব লগা আছিল, তো সেইটো বহুদিন খবৰ অহা নাছিল। যিহেতু 24 এপ্ৰিলৰ দিনাখনে ৰিটাৰ্ণ এক্সাম হৈ গৈছিল আৰু তাৰ একো আপডেট অহা নাছিল। তো আজি বন্ধু বান্ধৱীসকল, আছাম পুলিচৰ ABUBৰ কাৰণে বহুত ভাল খবৰ আহিছে। হয় বন্ধু বান্ধৱীসকল, আছাম পুলিচ ABUBৰ অৰেল ভাইভাটো অহাকালিৰ পৰা এডমিট কাৰ্ড ডাউনলোড হ'ব। আজি আপোনালোকক সকলোখিনি দেখাই আছোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান আছাম পুলিচ অফিচিয়েল ছাইটত। আপোনালোকে এইটো ছাইটত আহিব পাৰিব আৰু ইয়াত আহি তলৰ পিনে আজি 6 জুলাইৰ দিনাখনে এখন নটিচ আহিছে। তো এইখন নটিচ আপোনালোকক ডাউনলোড কৰি দেখাই আছোঁ। তো বন্ধু বান্ধৱীসকল, এইখন নটিচ আহিছে 6 জুলাই তাৰিখে। আপোনালোকে ডেটটো চাব পাৰে আৰু ইয়াত 24 তাৰিখে ৰিটাৰ্ণ হোৱা বুলি কৈছে। আৰু ইয়াৰ অৰেল ভাইভাটো হ'ব 11 জুলাইৰ পৰা ইয়াৰ অৰেল ভাইভাটো হ'ব আৰু অহাকালি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই দেখিছে 7 জুলাই তাৰিখে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ নাম, ডেট অফ বাৰ্থ লৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, যিসকলে অপেক্ষা কৰি আছিল ABUBৰ ভাইভাটোৰ কাৰণে, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। আপোনালোকে অহাকালি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু 11 জুলাইৰ পৰা আপুনি অৰেল ভাইভাটো দিব পাৰিব। তো বন্ধুসকল, আপোনালোকে অহাকালিলৈ অপেক্ষা কৰক। তো বন্ধু বান্ধৱীসকল, অহাকালি যেতিয়া এডমিট কাৰ্ডখন আহিব, তো অতি সোনকালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো তেতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো অন কৰি থ'ব, যাতে মোৰ নটিফিকেশ্যনবিলাক মিছ নকৰে। আৰু এইটো ভিডিঅ' যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব।